প্ৰিয় দৰ্শক, ভাদ মাহৰ প্ৰথম দিনাখনে ওলকচু দেখিছে নহয় আপোনালোকে। ইয়াৰ লগে লগে মাছ আৰু ওলকচুৰ এটা সুন্দৰ ৰেচিপি হ'ব। আপোনালোকক আজি দেখাব খুজিছোঁ দেই। এয়া মাছৰ কণী আৰু আমাৰ চৌ পকি আছে। মছলা দেখাইছোঁ, মছলা ধুনীয়াকৈ পিচি থৈছে, মছলা আছে। মিঠাতেল দিয়া হৈছে। থৈ দিব পাৰে। ওলকচু লগতে মাছ আজি খাবহে আৰু। গতিকে কেনেকৈ বনাই ৰেচিপিটো বন্ধু বান্ধৱীসকলক দেখাব খুজিছোঁ। এয়া ওলকচু বইল হৈ আছে, মানে সিজাই থৈছে আৰু। আমাৰ অসমীয়াত ক'বলৈ গ'লে সিজাই থোৱা বুলি কয়। ওলকচু দেখিছে নহয় আপোনালোকে, কি সুন্দৰকৈ সিজাই থৈছে। এয়া ওলকচু সিজাই থৈছে, দেখিছেই সুন্দৰকৈ। মাছ ফ্ৰাই হৈছে। ব্যস্ত হৈ আছোঁ। দেখিছে আপোনালোকে পিঁয়াজ পূৰা একদম ফ্ৰাই কৰি লোৱা হৈছে। ইয়াত দিয়া হৈছে আপোনাৰ ভেদাইলতা পিচিবলৈ দিয়া হৈছে, নৰসিংহ, ভেবেলী লতা এনেকৈ খুব ধুনীয়াকৈ পিচি কৰি ধুনীয়াকৈ দিয়া হৈছে আৰু। গতিকে খোৱাৰ টেষ্টটো কেনেকুৱা হ'ব আপোনালোকে জানেই হয়নে ৰাইজ। আপোনাৰ ৰংটো চাওক। ইয়াৰ পিছতে আমি আৰু কিবাকিবি দিব লগা আছে মছলা। ভেবেলী লতাও পিচি দিয়া গৈছে, কেতিয়াবা আপোনাৰ হালধি দিয়া গৈছে, ইয়াতে জলকীয়া, হালধি খুব ধুনীয়াকৈ, জালুক খুব ধুনীয়াকৈ পিচি দিয়া হৈছে। ইয়াৰ লগে লগে আমি দিছোঁ বইল কৰি থোৱা, মানে সিদ্ধ কৰি থোৱা আমাৰ ওলকচুটো খুব ধুনীয়াকৈ আমি ভাজি লৈছোঁ। ভাজি লৈ আমি যি হালধি আৰু ভেবেলী লতা পিচা, নৰসিংহ দি পিচাটোত আমি মানে মছলা দি ভাজি আছোঁ, তাতে খুব ধুনীয়াকৈ আমাৰ এই বইল কৰি থোৱা ওলকচুখিনি আমি তাত দি দিছোঁ। ইয়াৰ পিছত আমি পানী দিম। পানী দিয়াৰ পিছতে অলপমান কলাখাৰ দিয়া গৈছে ইয়াত ভাজি থাকোঁতে, যাতে মানে ইয়াৰ যিটো কয় জ্বলা মছলা সেইটো অলপ কাটি দিয়া সোৱাদটো আহিবলৈ অলপমান কলাখাৰ দিয়া হৈছে। আমি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াৰ পিছতে অলপ পানী ঢালি দিম। পানী ঢালি দিয়াৰ পিছতেই আমাৰ উতল আহিবলৈ জুইটো খুব ভালকৈ দিয়া হ'ব। পানী ঢালি দিয়া গৈছে, গৰম পানী দিয়া গৈছে দেই। আপোনালোকেও পাৰিলে গৰম পানী অলপ দিব। এনেকৈ মই ভিডিঅ'সমূহ বনাই থাকিম, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব আৰু যাতে আগলৈ আপোনালোকক খুব ধুনীয়া ভিডিঅ'বিলাক বনাই দি থাকিব পাৰোঁ। মই প্ৰথম আমি শিকিহে আছোঁ এতিয়া, গতিকে আপোনালোকে দেখিছে ৰেডি হৈ গৈছে আমাৰ ইতিমধ্যে। গতিকে সকলো প্ৰিয় বন্ধু বান্ধৱীসকলক পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালোঁ। তাৰ উপৰিও আপোনালোকে এনেদৰে কিছু খাদ্য বনাই খাব পাৰে তাৰে আশা ৰাখি আজিলৈ বিদায় লৈছোঁ।
আজি ধুনীয়াকৈ অ' দেহা পানী বাঢ়িছেনে? মোৰ লগত দিয়া আকৌ পানী।